হিৰতে থাপিলো শংকৰ শিৰোমণি। ওম নমো ভগৱতে বাসুদেৱায়া। সুমধুৰ সুললিত কণ্ঠেৰে বিভিন্ন ভাষাৰ গীত গাই ৰাইজক মুগ্ধ কৰিব পৰা কম বয়সৰ ল'ৰা দেৱপ্ৰতিম ডেকা ইতিমধ্যে বিভিন্ন খ্যাতি অৰ্জন কৰিছে। এখেত হ'ল দেৱপ্ৰতিম ডেকাৰ পিতৃ মাননীয় পুতুল সাগৰ ডেকাদেৱ। নমস্কাৰ। এখেত হ'ল আমাৰ দেৱপ্ৰতিমৰ মা আৰু এখেত হ'ল আইতা আৰু এখেত হ'ল মামাক। আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাক আদৰণি মই জনাইছোঁ আমাৰ পৰিয়ালৰ তৰফৰ পৰা। এখেত হ'ল আমাৰ দেৱপ্ৰতিম ডেকা। হয়, নমস্কাৰ। তোমাক বহুত বহুত ধন্যবাদ যাচিছোঁ মই। আৰু এই জগতে মই সৰু এটা উপহাৰ তোমাৰ বাবে আগবঢ়াইছোঁ, আৰু এইটো গ্ৰহণ কৰা। নমস্কাৰ। আৰু আমাৰ এই ৰৌতা অঞ্চলত পৰা উদালগুৰি জিলাৰ পৰা তুমি ডাঙৰ ডাঙৰ ষ্টেজত যেনেকৈ ভূপেন হাজৰিকা, জুবিন গাৰ্গ আদিয়ে যেনেকৈ হাত চাপৰি পায়, ৰাইজৰ আদৰ পায়, সন্মান পায়, তুমিও পাবা বুলি মই খাটাং নিশ্চিত হৈছোঁ। আৰু শ্ৰীকৃষ্ণই তোমাক সেইখিনি পৰ্যায়লৈ লৈ যাব, মই মোৰ অন্তৰ মনেৰে শ্ৰীকৃষ্ণক প্ৰাৰ্থনা জনাইছোঁ। যিহেতু তুমি কম বয়সতে, তোমাৰ বয়স কিমান হৈছে কৈ দিয়াচোন। মোৰ বয়স 11 বছৰ 3 মাহ হৈছে। 11 বছৰ 3 মাহ। ডেট অফ বাৰ্থ কৈ দিয়াচোন। ডেট অফ বাৰ্থটো হৈছে 11/10/11। 11/10/11। তুমি কোন ক্লাছত পঢ়ি আছা? মই ক্লাছ এতিয়া 6ত। ক্লাছ 6ত। স্কুলৰ নাম? মোৰ স্কুলৰ নাম নৰ্থ ইষ্ট পাব্লিক স্কুল। নৰ্থ ইষ্ট পাব্লিক। তুমি বিভিন্ন ভাষাৰ গীত জানা বুলি গম পাইছোঁ। গুৰুজনাৰ এটি ভক্তিমূলক গীত গাই দিছোঁ। হিৰতে থাপিলো শংকৰ শিৰোমণি, কণ্ঠতে থাপিলো না, হৃদয়ত থাপিলো দুয়োজনা গুৰু, যেতিয়াই বিচাৰো পাম অ ৰাম ৰাম, গুৰু আমাৰ প্ৰাণৰে প্ৰাণ। ভাওনাতে শংকৰ, কীৰ্তনতে শংকৰ, শংকৰ দশমৰ পাত, হাজাৰী ঘোষাৰে মাধৱৰ কো, বাবা বৰগীতৰ সুৰত অ ৰাম ৰাম, গুৰু আমাৰ প্ৰাণৰে প্ৰাণ। ধন্যবাদ। ধন্যবাদ। গুৱাহাটী চাৰিআলি নিচেঙা মায়া গৈ বেপাৰী, নিচেঙা পায়া পাতে বেপাৰী, দিনকি কিন্তাওতা আৱাদা নংজিং আজিং হাৱা যাতাওতা, দিনকি কিন্তাওতা আৱাদা নংজিং আজিং হাৱা যাতাওতা। গুৱাহাটী চাৰিআলি নিচেঙা মায়া গৈ বেপাৰী, নিচেঙা পায়া পাতে বেপাৰী, দিনকি কিন্তাওতা আৱাদা নংজিং আজিং হাৱা যাতাওতা, দিনকি কিন্তাওতা আৱাদা নংজিং আজিং হাৱা যাতাওতা। ধন্যবাদ। ধন্যবাদ। গুজং থং। ও সাথী রে तेरे बिना भी क्या जीना, तेरे बिना भी क्या जीना, फूलों में कलियों में सपनों की गलियों में, फूलों में कलियों में सपनों की गलियों में, तेरे बिना कुछ कहीं ना, तेरे बिना भी क्या जीना, ओ साथी रे तेरे बिना भी क्या जीना, तेरे बिना भी क्या जीना। हर धड़कन में प्यास है तेरी, सांसों में तेरी खुशबू है, इस धरती से
क्या जीना तेरे बिना भी क्या जीना। थैंक यू। ये किशोर कुमार का गाया हुआ गाना है और इसका स्केल जी मेजर है। আমাৰ দেৱপ্ৰতিম ভাইটিক পুনৰ পুনৰ ধন্যবাদ দিছোঁ। এতিয়া দেৱপ্ৰতিমৰ বিষয়ে কিছু কথা জানিম তেখেতৰ দেউতাক। আপোনালোকে অনুগ্ৰহ কৰি দেৱপ্ৰতিমে এই কৃতকাৰ্যকতা কেনেকৈ অৰ্জন কৰিব পাৰিলে, তেওঁৰ লক্ষণ কেনেকৈ আছিল সৰু সময়ত, এতিয়াও সৰু আছে তথাপিও ইয়াতকৈ সৰু সময়ত কেনেকৈ লক্ষণ আছিল আৰু কেনেকৈ আপোনালোকে গাইড দিছিল অলপ জনাবচোন। নমস্কাৰ চেত্ৰী ডাঙৰীয়া। তেজধাৰা ইউটিউব চেনেলৰ জৰিয়তে অসমবাসীলৈ মই শ্ৰদ্ধা প্ৰণাম জনাইছোঁ আৰু যিহেতু আপুনি আহিলে তাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ মিছেছে আগতে সংগীতৰ লগত জড়িত আছিলে আৰু ময়ো সংগীতৰ লগত জড়িত থকা বুলি আপোনালোকে জানেই। সেই সূত্ৰে হয়তো আমাৰ পুত্ৰই সংগীত জগতত অকণমান হয়তো কিবা এটা আগবাঢ়ি যাবৰ কাৰণে হয়তো টাৰ্ণিং পইণ্ট পাইছে, সেইটো নেদেখাজনৰ আশীৰ্বাদ বুলিয়ে ক'ব লাগিব। কিন্তু এই ক্ষেত্ৰত সংগীতৰ ক্ষেত্ৰত কিন্তু মই ইমান গাইড দিব পৰা নাই, মোৰ মিছেছেহে গাইড দিছে। গোটেইখিনি মিছেছে কৰে। মই যেতিয়া অলপ কঠিন হয় তেতিয়া অকণমান চাই দিওঁ। আৰু এইখিনিতে যিহেতু সংগীতৰ কথা ক'লে, যেতিয়া ভৰপোকে ধৰিছিল কৰোণা ভাইৰাছক, 185খন দেশক ত্ৰাসৰ সৃষ্টি কৰিছিল, তেতিয়া ঘৰতে বহি আমি গান, অৱশ্যে মোৰ মিছেছৰ তাগিদতে বুলি ক'ব লাগিব, এটা গান দুয়োটাই লিখিছিলোঁ। দুয়োটাই লিখি কথা সুৰ দুয়োটাই কৰিছিলোঁ। আৰু ইতিমধ্যে সেই গীতটো আমি গম পোৱা মতে অসমৰ ভিতৰত কৰোণাৰ ক্ষেত্ৰত সৰ্বপ্ৰথম তাৰমানে প্ৰথম গীত, আৰু ইতিমধ্যে 11টা চেনেলত ইতিমধ্যে টেলিকাষ্ট হৈছে। বহুত ভাল কথা। এতিয়া কিন্তু সেই গীতটো 7 বছৰতে আছিল। দেৱপ্ৰতিম তেতিয়া 7 বছৰীয়া আছিল, ঢোলটোকে ভালকৈ দাঙিব নোৱাৰে। বহুত বহুত ধন্যবাদ। বিশ্বক ত্ৰাসিত কৰা যি মানে এটা মহামাৰী আহিছিল, মই বিভিন্ন মহামাৰীৰ সময়ত বিভিন্নজনক 80-90 বছৰ বয়সৰ বৃদ্ধ বৃদ্ধা শুনি মই প্ৰশ্ন কৰিছিলোঁ। তেওঁলোকে কোনেও ক'ব পৰা নাছিল যে আমাৰ মানে বয়সত, আমাৰ জীৱনকালত এনেকুৱা বিভীষিকা আমি ত্ৰাস দেখা পোৱা নাছিলোঁ বুলি। আপোনালোকৰ গীতৰ মাজেৰে পুনৰ এই কৰোণাৰ ভাইৰাছৰ যিটো ত্ৰাস আছিল, সেই দিনলৈ পুনৰ উভতি গ'লোঁ। আৰু সেই কৰোণাৰ সময়তে যিহেতু নৰ্থ ইষ্ট পাব্লিক স্কুলৰ তৰফৰ পৰা এটা হেৰি পাতিছিলে, তেওঁলোকে পৰীক্ষামূলকভাৱে YCS/YSM ইণ্ডিয়া নামৰ তেওঁ গীতৰ হেৰি প্ৰতিযোগিতা এটা পাতিছিলে। আৰু মোৰ ল'ৰাই তাতেই গীতটো গাইছিলে মুকলি ফিল্ডত। তাৰপিছত সেইটোত হয় নেশ্যনেল এৱাৰ্ড হিচাপে
এইখন তেওঁলোকে দিছে ডিজিৰ যিটো স্বচ্ছ ভাৰতক লৈ হেৰি এটা কৰিছিলে তাতো তেওঁ নেশ্যনেল এৱাৰ্ড এটা পাইছে যিহেতু ৰাষ্ট্ৰীয় সংগীতৰ ক্ষেত্ৰত এইখন তাতো এৱাৰ্ড এটা পাইছে ইতিমধ্যে আৰু আমাৰ ল'ৰাই ইতিমধ্যে ভূপেন হাজৰিকা বঁটা পাইছে এইখনত ভূপেন হাজৰিকা বঁটা আৰু দ্বিতীয়তে হৈছে এয়া হ'ল জুবিন গাৰ্গ বঁটা পাইছে লগতে মেডেলটো জুবিন গাৰ্গৰ এই মেডেলটো তেখেতে ল'ৰাই পাবলৈ সক্ষম হৈছে তাৰপিছত এতিয়া আমি ক'বলৈ যাওঁ যে স্কুলৰ ক্ষেত্ৰত এইবিলাক বিভিন্ন খেলাৰ কেইবাখনো আপুনি দেখিছে প্ৰায় 10-12খন চাৰ্টিফিকেট আছে আকৌ যিহেতু নৰ্থ ইষ্ট পাব্লিক স্কুলৰ তৰফৰ পৰা এক্সেলেণ্ট একাডেমি বঁটা তেওঁলোকে প্ৰদান কৰিছিলে আজি 2 বছৰ ধৰি দুটা বৰ্ষতো মোৰ ল'ৰাই যোৱাবাৰ বৰ্ষত আৰু এইবাৰ বৰ্ষত এক্সেলেণ্ট বঁটা পাবলৈ সক্ষম হৈছে সাহিত্য সাংস্কৃতিক মঞ্চৰ ইতিমধ্যে তেখেতে এজন সদস্য হয় তাৰ কাৰণে তেখেতক সম্বৰ্ধনা এটা জনাইছিলে এইখন পত্ৰ কম বয়সতে ইমানখিনি কৃতিত্ব অৰ্জন কৰিছে ইমানখিনি চাৰ্টিফিকেট ট্ৰফি বঁটা বিভিন্ন ধৰণৰ পুৰস্কাৰ আদি তেওঁ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে এইবোৰ প্ৰতিম ডেকাই ইতিমধ্যে বড়োলেণ্ড টেলেণ্ট গড অডিশ্যনত ৰিয়েলিটি শ্ব'ৰ ফাইনেলত অংশগ্ৰহণ কৰিছে ডাঙৰ জাজবিলাকৰ আগত খুব ধুনীয়াকৈ নিৰ্ভয়ে গীত পৰিৱেশন কৰিছে আৰু জাজসকলেও প্ৰশংসা কৰিছে মই ইউটিউব চেনেলত দেখা পাইছোঁ গতিকে এই পৰ্যায়টো যিখিনি পৰ্যায়ত তেওঁ গৈ পালে এই পৰ্যায়ৰ আৰম্ভণিৰ পৰা এতিয়াৰ বিষয়ে অলপ জনাবচোন বডোলেণ্ড গট টেলেণ্ট 2022 চনৰ পৰা আৰম্ভ কৰিছিল তাৰ দীঘলীয়া পৰিক্ৰমা প্ৰথমতে আছিলে অডিশ্যন তাৰপিছত মেগা অডিশ্যন এলিমিনেশ্যন ৰাউণ্ড ছেমি ফাইনেল তাৰপিছত গৈ টপ 15 তাৰপিছত বডোলেণ্ড গট টেলেণ্ট ৰিয়েলিটি শ্ব'লৈকে গ'ল এতিয়া সেইখিনি গৈ বৰ্তমানলৈ গৈছে আৰু এদিনাটো ধৰ আপোনালোকে গমেই পাইছে সেই শ্ব'ত ধৰ ইতিমধ্যে মোৰ ল'ৰাই কৈছে যে 5জনকৈ দৰ্শক বিচাৰক আছিল যিখিনি প্ৰশংসা কৰিছে বা যিখিনি কৰিছে আপোনালোকে নিশ্চয় দেখাই পাইছে এতিয়া তথাপিও তাৰ মাজতে এটা কথা অতি দুখেৰে ক'ব লাগিব বডোলেণ্ড গট টেলেণ্টৰ যিখিনি ভোট তেওঁলোকে প্ৰথমতে উল্লেখ কৰিছিলে যে তেওঁলোকে পাৰফৰ্মেঞ্চৰ উপৰিও ৰাইজক ভোটৰ ক্ষেত্ৰত এটা আগস্থান দিব কিন্তু আমি ভোটৰ ক্ষেত্ৰত আগস্থান দিয়াৰ পিছত তেওঁলোকে যিখিনি মানুহে ভোট পালে যিহেতু ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড 3জনকহে বাচিব এতিয়া 20জন থাকিলেও 3জনকে বাচিব এইটো 20জনেতো প্ৰাইজ পাব নোৱাৰে 3জনেহে পাব আৰু সকলোতকৈ ডাঙৰ বিষয়টো হৈছে ফাইনেলত যোৱাটোৱে দীঘলীয়া পৰিক্ৰমত ফাইনেলত যোৱাটো গোটেই সহজ কথা নহয় হয়তো আমাৰ দৰে বা আমাৰ 20টা পৰিয়ালৰ তেওঁলোকে হয়তো ভুক্তভোগীয়ে গম পাব এই দীঘলীয়া পৰিক্ৰমত তেওঁলোকৰ আৰ্থিকৰ ফালৰ পৰাই হওক বা বিভিন্ন কষ্টৰ ফালৰ হওক তেওঁলোকে কিমান চেক্ৰিফাইচ কৰিবলগীয়া হৈছে কিন্তু বডোলেণ্ড গট টেলেণ্টে যিখিনি কৰিলে আমি তেখেতসকলক এটা প্লেটফৰ্ম দিয়াৰ কাৰণে আমি খুবেই ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ মাজতে কিন্তু তেখেতসকলে শেহতীয়াভাৱে যিখিনি কৰিলে সেইখিনি আমি অকণমান দুখ পাইছোঁ মই বুলি নহয় বা আমাৰ যিখিনি প্ৰতিযোগী আছিলে তাত ক'ব গ'লে 90% প্ৰতিযোগীয়ে মনত বৰ আঘাত পাইছে আপোনালোকে জানে সোনি বা সাৰেগামাপা নতুবা ইণ্ডিয়া আইডল ইণ্ডিয়া গট টেলেণ্ট যিবিলাক ভোটিং হয় হোৱাটছএপত যিবিলাক তেওঁলোকে ধুনীয়াকৈ এটাৰ পিছত এটাকৈ দেখুৱায় কিন্তু এওঁলোকে মাত্ৰ এটা DTP কপিতহে ৰিজাল্টটো দিছে সেই কপিটো হ'ল এইটো আমি বৰ দুখ প্ৰকাশ কৰিছোঁ কোনোবাই জিকিছে বা হাৰিছে সেইটো ডাঙৰ কথা নহয় কিন্তু ৰিজাল্টবিলাক সচৰাচৰ DTP কৰি দিয়া নহয় এটা হোৱাটছএপত ধুনীয়াকৈ
যিবিলাক তেওঁলোকৰ আছে সেইবিলাকখনত দেখুৱাব লাগে আপোনালোকে দেখিছে স্ক্ৰীনত টিভি স্ক্ৰীনত ধুনীয়াকৈ দেখুওৱা হয় কিন্তু ইয়াত বাৰু টিভি তেওঁলোকে লাইভ টেলিকাষ্ট কৰা নাই কিন্তু তেওঁ তাত যিখিনি কৰিছে সেইখিনি কৰিব পাৰিলেহেঁতেন এইখিনিত কিন্তু আমি অকণমান দুখ পাইছোঁ আৰু এই ক্ষেত্ৰত বডোলেণ্ড গট টেলেণ্ট দীৰ্ঘজীৱী হওক এইটো আমাৰ সদায় তেখেতসকলৰ ওপৰত আমাৰ শুভেচ্ছা আছে আৰু এইখিনিতে মই আপোনাক এটা ক'ব লাগিব যিহেতু বডোলেণ্ড ছিংগিং ছুপাৰষ্টাৰত আমাৰ ল'ৰাই ফাইনেলিষ্ট হৈছে ফাইনেললৈ প্ৰৱেশ কৰিছে তাতো হয়তো ফাইনেল হ'ব মই এই ক্ষেত্ৰত এটা কথাই ক'ব খুজিছোঁ মোৰ ল'ৰা আগবাঢ়ি যোৱা বুলি নহয় প্ৰত্যেকৰ ল'ৰা ছোৱালীয়ে যাতে আগবাঢ়ি যাওক তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এখন বাগিচাত এটা খালি গোলাপ ফুল থাকিলেই নহ'ব বাকীবিলাক যদি মৰহি যায় সেইখন বাগিচা হৈ নুঠে আৰু সেই সূত্ৰে মই প্ৰত্যেকজন অভিভাৱককে অনুৰোধ জনাইছোঁ মোৰ ল'ৰাই সাফল্য বুলি কোৱা নাই সাফল্যৰ মাত্ৰ গাখীৰ খোৱা দাঁতটোহে গুজিছে ইয়াৰ এই সাফল্যলৈ সম্পূৰ্ণ সাফল্য হ'বলৈ বহুত দীঘলীয়া পৰিক্ৰম অতিক্ৰম কৰিব লাগিব আপোনাৰ আৰু এই চেগতে মই আমাৰ ল'ৰাই ভাল হওক বা ভাল হৈছে সেইটো মই ভবা নাই আৰু যিখিনি কৰিছে ৰাইজৰ মৰম চেনেহ আশীৰ্বাদ আৰু আমাৰ চেষ্টাৰ ফলত লগতে ভগৱানৰ আশীৰ্বাদত হৈছে বুলি মই যিখিনি আগবাঢ়ি গৈছে সেইখিনি হৈছে বুলি মই অনুমান কৰিছোঁ আৰু বিশেষকৈ তেখেতৰ আমাৰ ল'ৰাৰ যিহেতু এখন স্কুলত অধ্যয়ন কৰি আছে সেই স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকৰ ষ্টাফসকলে যিখিনি মৰম চেনেহ বা এওঁক পৰামৰ্শ দিছে সেইখিনি আমি কেতিয়াও নৈ কৰিব নোৱাৰোঁ আমাৰ সকলোৰ ফালৰ পৰা আমি নৰ্থ ইষ্ট পাব্লিক স্কুলখনৰ যিহেতু এটা পৰিয়াল বুলিয়ে মই অনুভৱ কৰোঁ আৰু এই ক্ষেত্ৰত ল'ৰাজনে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত স্কুলৰ লগতে গাঁওখনৰ লগতে ৰৌতা অঞ্চলৰ সকলো মানুহৰে অৱদান আছে বুলি মই অনুমান কৰিছোঁ আপুনি গোটেই সমূহ ৰাইজকে আপুনি ৰাইজৰে আশীৰ্বাদ বিচাৰিছে বা সমূহ ৰাইজকে তেওঁৰ কৃতিত্বৰ কাৰণে ধন্যবাদ দিব খুজিছে বহুত বহুত ধন্যবাদ আমাৰ ভাইটি দেৱপ্ৰতিমক অশেষ ধন্যবাদ দিছোঁ আৰু ঈশ্বৰৰ ওচৰত তোমাৰ বাবে বাৰ বাৰ প্ৰাৰ্থনা জনাইছোঁ যাতে যি মূলা বাঢ়ে দুপাততে চিন তুমি সেই কথাটো ৰাইজক দেখুৱাই দিছা তোমাৰ কৃতিত্ব সদায় আগবাঢ়ি থাকক তুমি সদায় সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা সদশেষত মই বিপিন চাউদাং বৰদেউতাৰ এটি গীতেৰে সামৰণি মাৰিছোঁ ঠিক আছে তিনি বৰণীয়া এখন কাপোৰ জাতীয় পতাকা আমাৰ জাতীয় পতাকা তই গাতে পিন্ধা এযোৰ কাপোৰ মুগাৰিহা মেখেলা ভনী মৰমে বনোৱা আৰু এখন কাপোৰলৈ ভনী আয়ে বয়ে দিয়া আমাৰ বায়ে বয়ে দিয়া ভনী তয়ে বয়ে দিয়া আমাৰ সেইখনে হ'ল ফুলাম গামোচা সেইখনে হ'ল ফুলাম গামোচা ধন্যবাদ ধন্যবাদ বহুত বহুত ধন্যবাদ দিছোঁ আৰু কিবা ক'বা খুৰাই আমাৰ ঘৰলৈ আহি মোক এইখিনি সুবিধা দিয়াৰ বাবে মই খুৰাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে এই ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ মই অনুৰোধ জনাওঁ নমস্কাৰ আমাৰ দেৱপ্ৰতিম ডেকাক এই কোমলীয়া ল'ৰাক সকলোৱে আশীৰ্বাদ কৰিব বুলি মই তৰফৰ পৰা আপোনালোক দৰ্শকসকললৈ মোৰ কৰজোৰে বিনম্ৰ অনুৰোধ জনাওঁ আৰু লগতে মোৰ এটা ইউটিউব চেনেল আছে তাৰ নাম দেৱপ্ৰতিম মিউজিক তাতে মোৰ আপোনালোকে গান পাব বড়ো পাব